নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ টিউৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোক সকলোৱে জানে আমাৰ যে টিউৰিং টেলছত ইয়াত বেছিভাগ আমি আপডেট ৰিলেটেড ভিডিঅ', জব ৰিলেটেড যিকোনো আপডেট নহওক, বাৰ্ণিং টপিক হওক, কিবা হওক, আমি গোটেইবিলাক আপডেট ৰিলেটেড ভিডিঅ' দি থাকোঁ। তো এতিয়া এনেকুৱা এটা ভিডিঅ' টপিক আছে যিটো হৈছে অংগনবাদী কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকল। তেওঁলোকৰ আমি কৈছোঁ যে তেওঁলোকৰ যিখিনি দাবী আছে, দাবীসমূহ যেনেকুৱা মাননীৰ পৰিৱৰ্তে মজুৰি, অৱসংখ্যান সুবিধা আৰু ICDSৰ শিতানত যিবিলাক পাবলগীয়া প্ৰাপ্য আছে তেওঁলোকক প্ৰদান কৰা। এতিয়া তেনেকুৱা ধৰণৰ একো হোৱা আমি দেখা পোৱা নাই। এতিয়া আমাৰ যিবিলাক ভিডিঅ' আছে, ভিডিঅ'ত বিভিন্নজনে কমেণ্ট বক্সত কিছুমান কথা কৈ আছে, সেইবিলাক কি কৈছে আমি আজি ইয়াত আলোচনা কৰিম। তো সেয়েহে আজি আমি সেই কমেণ্টসমূহৰ ওপৰত আমি আলোচনা কৰিম, কোনে কেনেকুৱা ধৰণৰ কমেণ্ট দি আছে আমি চাম। তো প্ৰথম কমেণ্টটো লৈছোঁ আমি, পূৰ্ণিমা বড়োৱে দিছে, নৱবৰ্ষৰ শুভেচ্ছা থাকিল ছাৰ, লগতে আমাৰ AWW মানে অংগনবাদী ৱৰ্কাৰ AWH কৰ্মীৰ দৰমহা বঢ়াই দিয়াটো দিব লাগে। আমাৰ ঘৰখন চলাত বহুত অসুবিধা হয়, কাৰণ ঘৰখনত চৰকাৰৰ কৰ্মচাৰী নাই, মানে লগতে খেতি বাতিত পথাৰ নাই। গড ব্লেছ ইউ ছাৰ। মানে যিটো পূৰ্ণিমা বড়োৱে যিটো কথা কৈছে, এইটো একেবাৰে মানে ৰিয়েল কথা কৈছে যে চাওক, বৰ্তমান সময়ত অংগনবাদী কৰ্মীসকলে যিখিনি মজুৰি নহয়, আচলতে মাননি তেওঁলোকক কিবা এটা দিয়ে, ৩-৪ হাজাৰ টকা দিয়ে, যিটোত ঘৰখন চলাত একেবাৰে অসুবিধা হয়। তো তাৰে ওপৰত এই পূৰ্ণিমা বড়োৱে সেইখিনি কথা তেওঁ কমেণ্ট বক্সত লিখিছে। দ্বিতীয়ত আমি কমেণ্ট লওঁ, অৰ্পণা বনিয়া, আপোনালোকক দি দিছোঁ, স্ক্ৰীণত চাব, দিছে যে আমাৰ কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি কৰে যেন, চলিব সুবিধা কৰে যেন, এটাই কথা কৈছে। দ্বিতীয়তে আছে ফেটছ ৱে বুলি, ছাৰ আশা ছুপাৰভাইজাৰ দৰমহা বঢ়াই দিয়ক, ফিল্ডত যাবলৈ বহুত দূৰ দূৰণি বাদ যাব লাগে, পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ক। হয়, তেওঁলোক যিহেতু মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে কাৰোবাৰ এটা যিটো অংগনবাদী চেণ্টাৰ আছে বহুত দূৰত যাব লাগে, স্কুটি হওক বা গাড়ীত যাব লাগে, খৰচাৰ কথা আছে আৰু ফুৰা চাকা অলপ কৰিব লাগে। তো সেইখিনি কথা তেওঁ তাতে লিখিছে। দ্বিতীয়তে আছে চিন্ধা ডেকা, কৈছে মই এজনী খেতি কৰি ভাল পোৱা মহিলা, চৰকাৰে সহায় কৰিলে ভাল হয়। তৃতীয়তে দিছে মৃন্ময় ৰয়, ছাৰ আমাৰ মিড ডে মিল চেলাৰী কেতিয়া হ'ব, মিড ডে মিলৰ যিটো চেলাৰী আছে কেতিয়া হ'ব সুধিছে। বাৰু কিবা যদি আপডেট হয় আপোনালোকক জনাই দিবৰ কাৰণে মই চেষ্টা কৰিম। তাৰপাছত গীতা দেৱীয়ে কৈছে আপোনাৰ কথাবোৰ শুনি ভাল লাগে ছাৰ, থেংক ইউ। তাৰপাছত দিছে বনশ্ৰী বৰাই, মই আগৰ PAWCৰ হেল্পাৰ, প্লিজ মামা আপুনি এইবাৰ আমাৰ দৰমহাটো বঢ়াই দিয়ক। স্বপ্না বৰদলৈ লিখিছে যে AWW মানে অংগনবাদী ৱৰ্কাৰ ভাল দিন আহিব বুলি আশা থাকিল ছাৰ। তাৰপাছত কৈছে মাইনু গগৈয়ে, ছাৰ অংগনবাদীবোৰক এটা ভাল চেলাৰী দিয়ে যেন, ল'ৰা ছোৱালীক অকলে আগবঢ়াই নিবলৈ বহুত কষ্ট হয়, মাহটো 6500 চলিব নোৱাৰি কেতিয়াও, ভালকৈ আপুনি যে জানে, গতিকে মাহটো চলিব পৰাকৈ দিয়ে যেন। 6500 টকাত ঘৰখন চলাত বহুত অসুবিধা হয়, এইটো কথা আমিও কৈ আহিছোঁ। তো সেইকাৰণে তেওঁলোকৰ মাননিৰ পৰিৱৰ্তে যাতে মজুৰি তেওঁলোকক প্ৰদান কৰা হয়। তাৰপাছত কৈছে মাকন ডেকা, মামা আমাৰ অংগনবাদী ৱৰ্কাৰ দৰমহাটো অলপ ভাবি চিন্তি আপুনি যেন চলিব পৰাকৈ বঢ়াই দিয়ে, উপকাৰ কৰি। তাৰপাছত আৰু এটাই দিছে ৰচনাই, মামা ভেৰি গুড নিউজ, ধন্যবাদ, নমস্তে। তাৰপাছত আৰু এটা দিছে প্ৰিয় ছাৰ প্লিজ অংগনবাদী ৱৰ্কাৰ চলিব পৰাকৈ চেলাৰী, এটা কথাই কৈছে যিহেতু সকলোৰে অসুবিধা হৈছে। তো তাৰ ওপৰত কৈছে ৰুণা লস্কৰ, ছাৰ মিড ডে মিল চেলাৰী কেতিয়া দিব। চাওক, আমি গোটেইখিনি কমেণ্ট যিমানখিনি পাৰোঁ লোৱাৰ কাৰণে চেষ্টা কৰিলোঁ। সকলোৰে এটাই দাবী যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ চলাটো বহুত অসুবিধা হৈছে, আশা কৰ্মীসকলৰ চলাটো অসুবিধা হৈছে, 6500 টকাত 5500 টকাত চলাত বহুত অসুবিধা হয়। তো তেওঁলোকক এই ভিডিঅ'টোৰ যোগেদি এটা অনুৰোধ, যাতে তেওঁলোকৰ যিখিনি মাননিৰ পৰিৱৰ্তে মজুৰি দিব বুলি কৈছে চৰকাৰে, তো যাতে তেওঁলোকক নতুন বৰ্ষত ভাল খবৰ হিচাপে তেওঁলোকে লাভ কৰিব পাৰে। তো আজি ভিডিঅ'টো এইখানেই আছিল, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব, নতুন ছাবস্ক্ৰাইব কৰি অহা ভিডিঅ'ত তোমালোকক ধন্যবাদ, জয়।